তই কিয় ইমান উন্মত্ত হৈছ? ত্যাগ কৰ কংস, তোৰ এই সংহাৰী মূৰ্তি ইমানতে সম্বৰণ কৰ, নহলে তোৰ নিশ্চয় অমংগল ঘটিব কংস, নিশ্চয় অমংগল ঘটিব। কংসৰ অস্তিত্ব, কংসৰ ক্ষমতা, কংসৰ পৰাক্ৰম। কংস, তোৰ এই ক্ষমতা, এই পৰাক্ৰমে যদি তই যুগমীয় কৰিব খুজিছ, তেন্তে দয়া আৰু ধৰ্মৰ মাজেদিহে পাৰিবি অ কংস। নিষ্ঠুৰতা আৰু শ্ৰেষ্ঠ চৰিত্ৰে নহয়। ভাবিছ তই কিমান নিষ্ঠুৰ? তোৰ অত্যাচাৰতে আজি সহস্ৰপদা সৰ্বহাৰা সৰ্বশান্ত ৰাৱণৰে পাপাৰে দেখাই স্বৰ্ণপুৰী লংকা ধ্বংস হৈছে। ঠিক আছে, তোৰ পাপত এই বন্যভূমি মথুৰা ধ্বংস পাই অৱস্থা। মোৰ ইচ্ছাতেই সকলো চলিব লাগিব। তোমাৰ কোনো হিত উপদেশেই মোক ঘূৰাব নালাগে পিতা। পৃথিৱীৰ ধৰ্ম আছে, বিচাৰ কৰোতা ভগৱান আছে। এতিয়াও কৈছো মই, এই বৃদ্ধ পিতাৰৰ কেইখনৰ ৰক্ষা কৰি বন্ধ কৰি পদাকে পুত্ৰৰে পালন কৰি ৰাজধৰ্ম ৰক্ষা কৰ।
মথুরাবতী আদি পরে তো ঐক্য ও মানবের যন্ত্রণা কি হতার অতীত ঐক্যে রোজার ঘরে পদারে করোনা বন্ধ করে রাখ